Hi everyone, welcome to this video. আজি আমি গুৰুত্বপূৰ্ণ 10টা প্ৰশ্ন লৈ আহিছো। এইগিটা আগন্তৰ পৰীক্ষাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন। আপোনালোকে হেকলৈকে চাই থাকিব আৰু যদি ভিডিওটো ভাল পায় তেতিয়াহলে লাইক, শেয়াৰ, কমেন্ট কৰিবলৈ নাপাহৰিব আৰু লগতে সাবস্ক্ৰাইব কৰি থব যাতে এনেকুৱা ধৰণৰ ভিডিও আপোনালোকে আগন্তৰ দিনত পাই থাকে। ঠিক আছে? এতিয়া প্ৰথম প্ৰশ্নটো আজিৰ প্ৰথম প্ৰশ্নটো হ'ল সৰ্বপ্ৰথম স্নাতক আৰু ICS কোন? ICS আৰু লগতে স্নাতক। ঠিক আছে, আনন্দৰাম বৰুৱা। অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নাম্বাৰ সি, আনন্দৰাম বৰুৱা। তাৰ পিছৰ প্ৰশ্ন লৈ আহোঁ, অসমৰ একমাত্ৰ দাদা চাহেব ফাল্কে বঁটা বিজয়ী ব্যক্তিজন কোন? অপচন কেইটাৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন নাম্বাৰ ডি, ডক্টৰ ভূপেন হাজৰিকা, দাদা চাহেব ফাল্কে বঁটা বিজয়ী। কুৱেশ্যন নাম্বাৰ 3, সৰ্বপ্ৰথম অসমীয়া বুৰঞ্জী লেখকজন কোন? সৰ্বপ্ৰথম অসমীয়া, ঠিক আছে, অসমীয়াজনক কথা কোৱা হৈছে। ইয়াতে অপচন কেইটাৰ ভিতৰত শুদ্ধ আমাৰ অপচনটো হ'ব হলিৰাম ঢেকিয়াল ফুকন। ঠিক আছে, তেওঁৱে প্ৰথম অসমীয়া যিয়ে বুৰঞ্জী লিখিছিল। কুৱেশ্যন নাম্বাৰ 4, প্ৰথম অসমীয়া কথা কবিতাৰ ৰচয়িতা কোন? ঠিক আছে, কথা কবিতাৰ ৰচয়িতা সুধিছে। ইয়াতে আমাৰ শুদ্ধ উত্তৰটো হ'ব যতীন্দ্ৰনাথ দুৱৰা। কথা কবিতা, এইটো মনত ৰাখিব, কনফিউজ নহ'ব, পিছলৈ আৰু আমাৰ কবিতাৰ ৰচয়িতাও পাম। ঠিক আছে। কুৱেশ্যন নাম্বাৰ 5, অসমীয়া গদ্য ৰচনা কৰা ব্যক্তিজন কোন? ঠিক আছে, আমি সকলোৱে জানো যে গদ্যৰ জনক ভট্টদেৱ। ঠিক আছে, ইয়াৰে শুদ্ধ অপচনটো হ'ব অপচন নাম্বাৰ ডি, ভট্টদেৱ। আৰু তেওঁ প্ৰথম যোনখন আছিলে সেইখন হৈ গ'ল কি? কথা গীতা। ঠিক আছে, ভট্টদেৱে ৰচনা কৰিছিলে। প্ৰথম অসমীয়া কবিতা পুথিখনৰ নাম কি? কবিতা পুথি হৈ গ'ল, আৰু ইয়াৰ কবিতা পুথি বুলি ক'ব লাগিলে প্ৰহ্লাদ চৰিত্ৰ। কোনে লিখিছিলে? হেম সৰস্বতীয়ে। ঠিক আছে, কবিতা পুথি এইখন। তাৰ পিছলৈ আহিলোঁ 7 নম্বৰ কুৱেশ্যন, প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি? দৈনিক বাতৰি বুলি ক'ব লাগিলে দৈনিক বাতৰিয়ে হ'ব আমাৰ প্ৰথম দৈনিক বাতৰি কাকত। ঠিক আছে, অসমৰ প্ৰথম বাতৰি কাকত বুলি ক'ব লাগিলে অৰুণোদয় বুলি আমি দিব লাগিব। আৰু যদি ইংৰাজীত প্ৰথম বাতৰি কাকত বুলি ক'ব লাগিলে আছাম ট্ৰিবিউন। ঠিক আছে, আছাম ট্ৰিবিউন হ'ব তেতিয়া, আৰু সেইখন বৰ্তমানলৈকে চলিত অৱস্থাত আছে। কুৱেশ্যন নাম্বাৰ 8, প্ৰথম অসমীয়া সাহিত্য একাডেমীৰ পুৰস্কৃত উপন্যাসখনৰ নাম কি? আমি সকলোৱে জানো সাহিত্য একাডেমী পুৰস্কৃত যদি আমি গ্ৰন্থ বুলি কয় তেতিয়াহ'লে আমি বনফুল বুলি লিখিব লাগিব, কিন্তু উপন্যাস বা কবিতা পুথি বুলি ক'ব লাগিলে বনফুল বুলি লিখিব লাগিব, কিন্তু উপন্যাস বুলি ক'ব লাগিলে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ইয়াৰুঙ্গম। ঠিক আছে, কোনে ৰচনা কৰিছিল? বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱ। ঠিক আছে, ভট্টাচাৰ্য। তাৰ পিছৰ প্ৰশ্নটো হৈ গ'ল 9 নম্বৰ কুৱেশ্যন, প্ৰথম অসমীয়া ভাষাৰ ব্যাকৰণ এ গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ খনৰ ৰচক কোন? ঠিক আছে, এই অপচন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ অপচনটো হ'ব উইলিয়াম ৰবিনছন। ঠিক আছে, অপচন নাম্বাৰ বি। তাৰ পিছৰ কুৱেশ্যনটো হৈ গ'ল 10 নম্বৰ কুৱেশ্যন, অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন? ঠিক আছে, প্ৰথম সভাপতি আমাৰ হ'ব পদ্মনাথ গোহাঁই, অপচন নাম্বাৰ ডি। এই 10টা প্ৰশ্নৰ সৈতে আজি আমি আমাৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।